পাতকৈ চিৰক কি হ'ল পোৱা ধৰিছি কিয় আজি তোমাক মোৰ চিন্তাৰ কাৰণ যেন লাগিছে কিয় আজি তুমি ইমান ক্লান্তিহীনা আৰু দুৰ্বলা হৈ পৰিছা বান জৰাভূত শিশুমান দণ্ডবৰ্ষৰ আদিবোৰে দুৰ্দান্ত কৰিলে বৰ্মৰ কৰ্মত ঈশ্বৰৰ ঈশ্বৰত্ব লোপ কৰিব খুজিছে কংসৰ দ্বাৰাই দুৰ্দান্ত লোকবোৰে ঈশ্বৰৰ ঈশ্বৰত্ব লোপ কৰিব খুজিছে চিন্তা নকৰিবা অতি সোনকালে ইয়াৰ উপায় উদ্ভাৱন কৰিব লাগিব হে বিশ্বৰ ফলত বিশ্ব নাৰায়ণ সৃষ্টি আপনার আদি পায় রচিত সৃষ্টির মনোমোহা প্রকৃতির সুন্দর সমাবেশ করেছিল কিন্তু সেই সৃষ্টি আজি অসুৰ আৰু দানৱৰ মাজত উদ্বৃত্ত জৰ্জৰিত আৰু ঠিকে আছিল উদ্বৃত্ত ভাৱৰ যা ধৰিব পাৰি ক্লান্তিময় সৌন্দৰ্যৰ কিছুমান বহু আজি স্ত্ৰীহীনা ক্লান্তিহীনা আৰু অতিকে দুৰ্বলা সেই বিশ্বভাৱক নকৰে যদি সেয়া ৰক্ষা পায় ধ্বংস হ'ব সৃষ্টিৰ অতি সন্নিকট তোমার প্রয়োজন হয়েছে কোনকালে আবির্ভাব পৃথিবী ধর্মর নারী অঞ্চলৰ প্ৰিয় আৰু অধৰ্মৰ তাৰ ফলত মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে ধৰ্মীভাৰ নাশৰ কাৰণে আমাৰ সকলোৰে হাতত কৰ্তব্য আহি পৰিছে মই এইবাৰ কৃষ্ণৰূপে বসুদেৱৰ দেহত জন্ম বলৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি লৈ তুমি মায়াৰ বলেৰে সেই গৰ্ভ কৰি ৰোহিণীৰ গৰ্ভত স্থাপন কৰিলা আৰু তুমি নিজে যোগ মায়াৰূপে যশোদাৰ গৰ্ভত জন্ম ল'লা বসুদেৱৰ দ্বাৰা তোমাক নন্দগৃহৰ পৰা সলাই কংসই তোমাক হৃদয় নাচাৰি হত্যা কৰিবলৈ কৈবত হওঁতেই তুমি হাতৰ পৰা এৰাই আকাশত আবিৰ্ভাৱ হৈ মোৰ অৱতাৰৰ সংকেত দি অদৃশ্য হ'বা দেৱতা আৰু দেৱনাৰীসকলেও বকুলত গোপ আৰু গোপীৰূপে জন্ম লৈ মোৰ এই লীলা ৰসময় কৰি তুলিব লাগিব মই অতি সোনকালে অৱতাৰ
নারী গকুলত গোপ আৰু গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰোঁ। নাৰদ, তোমাৰ প্ৰয়োজন হৈছে সোনকালে আবিৰ্ভাৱ হোৱা। আজি এটা বৰ গুৰুত্বপূৰ্ণ আলোচনাৰ কাৰণে তোমাৰ আৱশ্যক হৈছে। যিজন সৰ্বজ্ঞ, সৰ্বজ্ঞান, সৰ্বসত্তন আৰু সৰ্বকৰ্তা, সিজনৰ আজি পুত্ৰৱতী নাৰদৰ আৱশ্যক। যিসকল এনে পৰিস্থিতিৰ সৃষ্টি হৈছে, যি পৰিস্থিতি আলোচনাৰ কাৰণে সৰ্বশক্তিমন্তজনৰো আজি পুত্ৰৱতী নাৰদৰ আৱশ্যক। আজি মই এনে এটি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, যি পৰিস্থিতিৰ আলোচনাৰ কাৰণে আজি কেৰুবৰ খবৰ এটা নাৰদৰো আৱশ্যক। তুমিতো জানাই যে পৃথিৱীত দৈত্য দানৱ আৰু অসুৰবিলাকৰ অশেষ পাপ কাৰ্যৰ ফলত অতি অশান্ত অৱস্থাৰ সৃষ্টি হৈছে। সেইসকলক সংহাৰ কৰি পৃথিৱীৰ ভাল চলাৰ কাৰণে মোৰে নতুন অৱতাৰৰ প্ৰয়োজন হৈছে। আপুনি বিশ্বত যুগে যুগে অসংখ্য অৱতাৰ ধাৰণ কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এইবাৰ যে পুত্ৰৱতী নাৰদৰ আৱশ্যক হ'ল, ই অতি আচৰিত কথা। এই অৱতাৰত তোমালোক সকলো
মোৰ কৰ্মফলৰ সহায়ক হ'ব লাগিব। দেৱতা আৰু দেৱনাৰীসকলক গকুলত গৌ আৰু গোপী ৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিছিল। তুমি পিছে জন্ম ল'ব কপত মানৱ ৰূপে জন্ম লওঁ। সেয়েহে মানৱিক কৰ্ম পদ্ধতিকেই গ্ৰহণ কৰি তুমি সেই দানৱ কুকুৰবিলাকক নানা মিঠা প্ৰস্তুতিৰে মোৰ বিৰোধিতা কৰিবা, যাতে সিহঁতক মই সংহাৰ কৰিব পাৰোঁ। তাতোতকৈ তোমাৰ মহান কৰ্তব্য হ'ব মোৰ এই লীলাসমূহৰ আধ্যাত্মিক ধাৰাৰ উত্থাপন কৰি সন্ত সাধুজনক ভগৱত ভক্তিৰে ৰহস্যদান কৰা। প্ৰভু, এই নামটো সন্দেহ হৈছে যি অৱতাৰ সংসাৰী বৈষ্ণৱৰ্ণ, সেই অৱতাৰত আৰু দেৱতাসকলৰ আৱশ্যকীয়। ভূমিভাৰ সলনি মোৰ প্ৰধান উদ্দেশ্য হ'লেও ভৱিষ্যত নৰসমাজে যাতে মোক ভক্তি কৰি ভৱবন্ধন দূৰ কৰিব পাৰে, তাৰ বাবেই মই অনন্ত মহিমা আৰু অসীম শক্তি প্ৰকাশ কৰিব লাগিব। দানৱাসুৰৰ চক্ষুত মই সামান্য মানৱ স্বৰূপ হ'লেও সন্ত সাধুৰ মনত মোৰ ঐশ্বৰিক জ্ঞান জন্মাব লাগিব। সেইবাবে কালি গোবৰ্ধন ধাৰণ, সোতৰাই প্ৰতিপন, বস্ত্ৰহৰণ, মাতুল হত্যা আদি দুষ্কীয় আৰু অশুভনীয় কাৰ্য কৰি অসুৰৰ মনৰ ঘৃণা আৰু সজ্জনৰ মনত ঐশ্বৰিক জ্ঞান জন্মাব লাগিব। তদুপৰি ৰাসলীলাৰ প্ৰধান জীৱকামক জয় কৰি ভক্তসকলক ঈশ্বৰমুখী কৰিব লাগিব। ৰাসলীলা, সেই ৰাসলীলাৰ পৰিকল্পনা কেনেধৰণৰ কৰোঁ? ৰাসলীলাৰ তাৎপৰ্য অতি সৰু। গোপ নাৰীসকলৰ লগত কাম এৰি ইয়াৰ বাহ্যিক প্ৰকাশ। পৰস্পৰৰ কামে দেখাৰ অধিক ইয়াৰ গুৰুত্ব ৰহস্য কি অনুভৱ কৰি বুজাই ক'বনে প্ৰভু? মই পৃথিৱীৰ নৰসমাজত প্ৰকৃতিৰ হাতৰ পৰা মুক্ত কৰি নিবৃত্তিৰ পথত আগুৱাই নিবৰ বাবে কৃষ্ণ নাম ধাৰণ কৰি কৃষ্ণ হ'ব পৰমাত্মা আৰু গোপীসকল হ'ব জীৱাত্মাৰ প্ৰভু। ভক্তিৰ দ্বাৰা গোপীসকলে যেনেকৈ কৃষ্ণক লাভ কৰিব, ঠিক তেনেদৰে মানুহৰ জীৱাত্মায়ো পৰমাত্মাৰ ওচৰত সত্যৰ ভক্তিৰ যোগেদি মহামুখ্য লাভ কৰিব পাৰিব। এই মোৰ ৰাসলীলাৰ গুৰু তাৎপৰ্য। পৃথিৱীৰ প্ৰয়োজন আপোনাৰ লীলাবিগ্ৰহৰো আপোনাৰ এই অশেষ কৃপা এই কামতে দেখি কেতিয়াবা মহাপ্ৰলয়ৰ কালত মৎস্য, কেতিয়াবা আকৌ পূৰ্ব ৰূপত স্ববিষ্ঠ পৃথিৱীৰ আকৌ দেখিছোঁ মহাবৰাসৰূপে দগ্ধকে আত্মা ঘৰলৈ আকৌ দেখিছোঁ ৰক্ত বৰ্ণ অতি সূৰ্য নৰসিংহৰূপে অভিমুখা, আনহাতে ভক্ত প্ৰহ্লাদক অভয় দেৱী ভৱতী ভিক্ষা বুলি বামন অৱতাৰে বলিছে। আকৌ দেখিছোঁ মহা তেজশালী সদাগৰী গুণৰূপত ক্ষত্ৰিয়। এইবাৰ প্ৰভুৱে কোন ৰূপত পৃথিৱীৰ ভৱিষ্যত লীলাসমূহৰ অৱতাৰণা কৰিব খুজিছে? অনুগ্ৰহ কৰি এই অভাৱক দেখুৱাই কৃতাৰ্থ কৰিবনে প্ৰভু? ভক্তৰ মূৰ্খা, ভক্তৰ মনোবাঞ্ছা মই কেতিয়াও অপূৰ্ণ নাৰাখোঁ। তুমি মোৰ
ভৱিষ্যত বেদা বিগ্ৰহৰো চাব খুজিছে যেতিয়া চোৱা মানে এতিয়া নিজ নিজ কৰ্তব্য আত্মনিয়োগ কৰি বলা অমৃত